হেল্ল' বন্ধু বান্ধৱীসকল, মই এটা নতুন ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া মই মামাহঁতৰ ঘৰলৈ আহিছোঁ। মামাহঁতৰ ঘৰত নতুন শিৱ মন্দিৰটো মই প্ৰথম আহিছোঁ এইবাৰ, বনোৱা হ'ল দিন। সেয়ে মই চাবলৈ আহিছোঁ। শিৱৰাত্ৰি পাতিছে। মই সেৱা কৰিব নোৱাৰোঁ, যিহেতু মেন্সৰ প্ৰব্লেম আছিলে কাৰণে মই সেৱা কৰিব নোৱাৰোঁ। বাকী সপোন দাদাহঁতে নাম গাই আছে ধুনীয়াকৈ, বহুত সুন্দৰকৈ নাম গাই আছে। ইয়াত পাতিছে, মই কিন্তু সেৱা কৰিব নোৱাৰোঁ, এতিয়া ৰৈ থাকিম। বাকী বৌহঁতে সেৱা কৰিব। ইয়াত নাম প্ৰসংগ চলি আছে। খুব সুন্দৰকৈ মন্দিৰটো বনাইছে। মই ওপৰলৈকো লৈ গৈ দেখুৱাম। এয়া মামি, ওপৰলৈ বলক দেখুৱামগৈ। ওপৰত ইমান ধুনীয়া কৰিছে লাইটেদি, আপোনালোকক দেখাই আছোঁ। ওপৰত গ'লে মানে ওপৰৰ পৰা মন্দিৰটো ওপৰৰখিনি দেখা যায়। এয়া শিৱলিংগ বনাইছে ওপৰত, বহুত সুন্দৰ মানে দেখা গৈছে। মই আপোনালোকক দেখুৱাইছোঁ। কেমেৰাটো ইমান ভাল নহয়, তথাপি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। লিখা হৈ আছে, বহুত ভাল লাগিছে গৈ চাই, বহুত ভাল লাগিছে। এতিয়া প্ৰসাদ খাইছোঁ বৈ মই দুইজনী। মামীৰ ল'ৰাটো হয়, মামাহঁতৰ ল'ৰাটো। কফি দিছেহি। ইয়াৰ নাম প্ৰসংগ চলি আছে। ইয়াৰ ঋদ্ধিমা মোৰ লগত বহি আছে। বহি আছোঁ এতিয়া, আমি নাম চাই আছোঁ। চাহ মানে কফি খাই আছে। মোৰ খাই হৈ গ'ল, সেইকাৰণে মই বহি আছোঁ। প্ৰসাদো খালোঁ, কফিও খালোঁ, খিচিৰিও খাই আজৰি হ'লোঁ। এতিয়া আমি ঘৰলৈ উভতি আহিব ওলাইছোঁ। এয়া উভতি আহিলোঁ আৰু এতিয়া আপোনালোকে অকণমান থুলমূলকৈ দেখুৱাইছোঁ। বনাম বুলি বনোৱা নাছিলোঁ ব্লগটো, এনেই অকণমান দেখুৱালোঁ আপোনালোকক। শিৱৰাত্ৰি স্পেচিয়েল অকণমান দেখালোঁ। কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব কমেণ্টত। বাই বাই।